এটা ভিডিঅ'লৈ মই বন্ধনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভাবিছোঁ এটা চেলেঞ্জ ভিডিঅ' কৰোঁ আপোনালোকক যেহেতু বিভিন্ন ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহোঁ আৰু ভাবিছোঁ আজি এটা চেলেঞ্জ ভিডিঅ' কৰোঁ সকলোৱে ফেন্সি বজাৰত চেলেঞ্জ কৰে মই ভাবিছোঁ এটা মলত এটা শ্বপিং মলত চেলেঞ্জ কৰোঁ নাজানো লৈ আছোঁ হাতত 1000 টকা 500 টকা দুটা দেখিছে এই 1000 টকাৰে মই এটা সম্পূৰ্ণ ড্ৰেছ মানে ধৰি লওক জিন্স টপ হ'ব পাৰে ফ্ৰক হ'ব পাৰে কুৰ্তি লেগিংছ হ'ব পাৰে বা সেই তেনেদৰে সম্পূৰ্ণ যাতে মই কৰবালৈ পিন্ধি যাব পাৰোঁ তেনেকৈ এটা ড্ৰেছ ল'ম গতিকে ভাবিছোঁ ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু ভয়ো লাগি আছে অকণমান নাপালে কি হ'ব বুলি গতিকে আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু কিনো হয় আজি মোৰ লগতে 1000 টকা লৈছোঁ মাত্ৰ আৰু বিশাল বা ভি মাৰ্টত নাযাওঁ বা ভিটোত নাযাওঁ তাৰ বাহিৰে বেলেগ এখন মলত যাম বুলি ভাবিছোঁ ক'তনো যাওঁ আপোনালোকক দেখাই থাকিম সকলোখিনি গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব তো এতিয়া পালোহি পল্টন বজাৰত থকা জুডিঅ' এইটো এটা মলত আহিছোঁ আৰু ইয়াতে চাওঁ কি ল'ব পাৰোঁ কি নোৱাৰোঁ আৰু আপোনালোকক দেখাই থাকিম গতিকে চাই থাকিব আৰু এয়া মই চাওক একদম কেলকুলেশ্যনত বিজি মানে ড্ৰেছটো বা 1000 টকাত আহিবনে নাই গোটেই ড্ৰেছটো ল'ম বুলি যিহেতু আপোনালোকক কৈয়ে আহিছোঁ গতিকে সেই হিচাপে পূৰা মনৰ ভিতৰত মুঠতে কেলকুলেশ্যন কৰিছোঁ আৰু এইটো চাইছোঁ সেইটো চাইছোঁ মুঠতে কি নলওঁ লাগিছে যিহেতু মলত গ'লে সকলো পচন্দ হয় তথাপিও পূৰা কেলকুলেশ্যন কৰিছোঁ আপোনালোকে লাষ্টত দেখিব অৱশ্যে মই কি ল'লোঁ হৈ গ'ল আৰু 300 টা বাকী আছে কি ল'ব পাৰোঁ 300ত
পুৰা ফিনিছ সেইটো শেষ হৈ গ'ল চেলেঞ্জটো আৰু তাৰপিছত মই বাকী যেহেতু ইয়ালৈ আহিছোঁ আৰু প্ৰাইচবিলাক একদম খুব কম আৰু বিৰাট যোনখিনি এতিয়া একদম ট্ৰেণ্ডত চলি আছে তেনেকুৱা কাপোৰবোৰ পাইছোঁ গতিকে অলপ বেলেগ কিবা কিবি দুটামানো লৈ লওঁ আৰু 1000 ৰুপিছত কি লৈছোঁ সেই আপোনালোকক মই ঘৰত গৈ দেখাই আছোঁ এতিয়া আছোঁ জেন্টছ ছেকশ্যনত তো ইয়াত এনেদৰে আপোনালোকে কিডছ মানে বাচ্ছাৰ কাপোৰো পাব এয়া চাওক পল্টন বজাৰত আছে এইটো খুব ধুনীয়া কালেকশ্যন চাওক শ্বপিং কৰা হ'ল 1000 ৰুপিজ চেলেঞ্জ কৰি যিহেতু কৰিছিলোঁ আপোনালোকক ইয়াৰ পৰা গৈ গোটেইখিনি দেখাম কি ল'লোঁ গোটেইখিনি চাই থাকিব আৰু কেনেকুৱা পালে জনাব এতিয়া আহি পালোহি ৰুম আৰু এইটো হৈছে মানে যিটো চেলেঞ্জ কৰিছিলোঁ তাৰ শ্বপিং কৰা বেগটো মই চেলেঞ্জ ভিডিঅ'টো কমপ্লিট কৰি তাৰপিছত বাৰু আপোনালোকৰ সুবিধা হ'বৰ কাৰণে গোটেই যিখন গোটেই মলটো এবাৰ দেখাই দিলোঁ আৰু তাত আপোনাৰ অকল ছোৱালীৰ বস্তুৱেই নহয় মানে আপোনাৰ কিডছৰ কাৰণে জেন্টছৰ কাৰণে আৰু গোটেইখিনি মানে একদম কমত ল'বলৈ খুব ভাল তো কি ল'লোঁ ফাৰ্ষ্ট বাৰু মই চেলেঞ্জ মানে 1000 টকা কৈছিলোঁ 1000 ৰুপিজ চেলেঞ্জ গতিকে কি ল'লোনো মই আপোনালোকক দেখাই দিওঁ মই কুৰ্তি চাই থকাটো দেখিলেই তাৰে মই ল'লোঁ এইটো কুৰ্তি চাওক এইটো মিডিয়াম সাইজৰ কুৰ্তি এটা ল'লোঁ তো দামটো হৈছে 299 দেখিছেনে 299 এইটো 299 ৰুপিজ এইটো তাৰপিছত কৈছিলোঁ যে গোটেই ড্ৰেছটোৱে ল'ম বুলি ল'লোঁ এটা পেণ্ট এইটোৰ লগত মিলাই এইটো পেণ্ট এটা ল'লোঁ অকণমান বহল এইটো আৰু এইটোৰ দাম হৈছে 399 এইটো 399 মানে এইটো ধৰি লওক 400 টকা এইটো হৈ গ'ল 300 টকা মানে 3.5 700 টকা আৰু মোৰ ওচৰত থাকিলে 300 থাকিলে আৰু 300ৰ পৰা মই ল'লোঁ এযোৰ চেণ্ডেল এইযোৰ চাওক এইযোৰ দামটো দেখাই দিওঁ এয়া দেখিলে না 299 মানে 300 299 306 আৰু এইটো হ'ল 4 এই তিনিটাই মই ল'লোঁ 1000 টকাত গতিকে কেনেকুৱা লাগিলে বাৰু মই পিন্ধি দেখাম আপোনালোকক এবাৰ গোটেইটো এবাৰ দেখাম বাৰু যি লৈছোঁ এইকেইটা আৰু তাৰ বাহিৰেও তাত বস্তুবিলাক বহুত বেছি কম দাম এটা লিপ বাম 49 ৰুপিজ ৰাবাৰ বেণ্ডবিলাক আপোনাৰ মোজা লিপষ্টিক কাজল আইলাইনাৰ মাস্কাৰা বা যিবিলাক আমাৰ ইনাৰৱেৰ সকলো জিন্স গোটেইখিনি দাম কম আৰু মই কেইটামান বস্তু আনিছোঁ সেইকেইটাও আপোনালোকক দেখাওঁ এইটোবিলাক ৰাখি লওঁ এইযোৰ আনিছোঁ চাওক এইযোৰ আনিছোঁ এইযোৰ মৰম লাগিছেনে এইযোৰ দাম হৈছে অনলি 199 এইযোৰ 199 চাওক মইতো কুৰ্তিটোৰ লগতো পিন্ধিব পাৰিম আৰু এনেও পিন্ধো বুলি ক'লেও পিন্ধিব পাৰিম আৰু যেহেতু কৈছিলোঁ 49 ৰুপিজত লিপ বাম পায় বুলি এইটো এটা লিপ বাম লৈছোঁ কুকিজ লিপ বাম এইটো কুকিজ লিপ বাম তাৰপৰা লৈছোঁ এটা পাৰফিউম লৈছোঁ এইটো পাৰফিউমটোৰ দাম হৈছে 299
তাতে আপোনাৰ ধুনীয়াকৈ টেষ্টাৰবিলাক থাকে মানে আপুনি গোন্ধটো লৈ ল'ব পাৰিব আৰু লিপষ্টিক হওক যিয়ে হওক লিপষ্টিক লগাই লৈ চাব পাৰিব আৰু এটা এইটো পাউচ এটা আনিছোঁ এইটোৰ দাম হ'ল 249 মানে 250 এইটো আনিছোঁ মেকআপৰ বস্তু লিপষ্টিক কাজলবিলাক ভৰাই ৰাখিবৰ কাৰণে এইটো কালাৰটো ভাল লাগিলে সেইকাৰণে লৈ আহিছোঁ আৰু এটা আনিছোঁ এইটো এটা কুৰ্তি হয় কুৰ্তি ড্ৰেছ আৰু বেগটো এইটো চাওক প্লাষ্টিক এডাল আছে এইটো বেগ এইটো ফ্ৰণ্ট এইটো ভাল লাগিলে সেইকাৰণে এইটো লৈ আহিছোঁ মানে এইটোৰ লগতো পেণ্টটো যাব আৰু কিন্তু প্ৰথমতে মই এইটোৰ লগত কুৰ্তিটোৰ লগত মিলাই লৈছিলোঁ কাৰণ তাতে লেগিংছ নাছিলে হয়তো খুব মানুহ হৈছে কাৰণ কিবা এটা বস্তু যেতিয়া অপেনিং মানে যেতিয়া খুব নামটো চলি থাকে ট্ৰেণ্ডত যেতিয়া থাকে আৰু যদিও যিহেতু এতিয়া একদম ট্ৰেণ্ডত আছে গুৱাহাটীত বিশেষকৈ দুখন খুলিছে এখন পল্টন বজাৰ আৰু এখন আপোনাৰ জয়ানগৰ হয়তো মানে এইটো ছাইডে খুলিছে হাতীগাঁও ছাইডটোত এইফালে বেলতলা ছাইডে আৰু বহুত ভিৰ তাতে কিন্তু বহুত এফৰ্ডেবল প্ৰাইজত মানে কম কম দামত সকলোৱে ল'ব পৰা বিশেষকৈ আপুনি এতিয়া কাৰোবাক বাৰ্থডে পটককৈ গিফ্ট এটা দিওঁ বুলি ক'লে ফ্ৰেণ্ডছে মানে লগৰ কাৰোবাক দিওঁ বুলি ক'লে বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে কাৰোবাক কিবা গিফ্ট দিওঁ বুলি ক'লে খুব ভাল দিবৰ কাৰণে ল'ৰাৰ বস্তুখিনিও প্ৰাইচবোৰ তেনেকুৱাই গতিকে আপোনালোকক যিহেতু দেখাইছোৱেই ভিডিঅ'টোত গম পাইছে আপোনালোকে গোটেইখিনি গতিকে ইয়াত আহিব পাৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইটোও জনাব এইটো এটা চেলেঞ্জ ভিডিঅ' আছিল কিন্তু মই লগতে আপোনালোকক যদিও গোটেই এবাৰ দেখাই দিলোঁ আৰু সেইকাৰণে যিটো ল'লোঁ চেলেঞ্জত পিন্ধি আহিছোঁ চাওক এইটো পেণ্টটো এইটো কুৰ্তিটো মই যেহেতু এতিয়া গৰম সোমালেই গতিকে অফিচ পিন্ধি যাব পৰাকৈ লৈছোঁ আৰু এইযোৰ চেণ্ডেলযোৰ দুইযোৰ চেণ্ডেলে দেখাই দিম বাৰু এবাৰ এইযোৰ দেখাই দিছোঁ আৰু এবাৰ আনযোৰো পিন্ধি দেখাই দিওঁ দুইযোৰ লগতো মই পিন্ধিব পাৰিম এতিয়া ব্লেকযোৰ লৈ পিন্ধিছোঁ এতিয়া এযোৰ ফ্ৰী যিটো চেলেঞ্জৰ কাৰণে মই এইযোৰ লৈছিলোঁ এয়া চাওক দেখাই দিছোঁ আপোনালোকক গতিকে কেনেকুৱা লাগিছে জনাব এয়া একদম সফট কটন দেখিছে দেখাই দিছোঁ কেনেকুৱা লাগিছে জনাব চেণ্ডেলযোৰো কেনেকুৱা লাগিছে জনাব পেণ্টটো আৰু কুৰ্তিটো কেনেকুৱা লাগিছে জনাব বহুত শকত হৈছোঁ বাৰু তথাপিও